Hello everyone, welcome back to my YouTube channel Lutad Ajonor পৰা নতুন আন এটা ভিডিঅ'টো লৈ সকলো প্ৰিয় দৰ্শকলৈ মই আগষ্ট পাইঙে স্বাগতম জনাইছো। আজি সকলোতকৈ পাৱাৰফুল পপুলাৰ কন্টেস্টেন্ট হিচাপে পৰিগণিত আপুন পেগুক লৈ এই ভিডিঅ'টো বনাবলৈ বা বনোৱাৰ বাধ্য কৰাইছে, কিয়নো আৰু বনোৱাৰ বাধ্য হৈ পৰিছে। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় ধ্যান দিছা চাগে, আগৰ প্ৰমো ভিডিঅ' মতলব 4 দিন বা 5 দিনৰ আগতে ZEE TV ফালৰ পৰা এই প্ৰমো ভিডিঅ' ৰিলিজ কৰা যায়, কিন্তু সেই উইকত মানে সেই সপ্তাহত কোনো তেনেধৰণৰ এটা আপুন পেগুক প্ৰমো ভিডিঅ' মানে ৰিলিজ বহুত পলমকৈ হ'লেও, কাৰণ আজি শনিবাৰ ৰাতিৰ সকলোৱে জানে 9টা বজাত ফুল এপিছ'ডৰ টেলিকাষ্ট হ'ব, কিন্তু এতিয়ালৈকে আপুন পেগুৰ তেনেধৰণে প্ৰমো ভিডিঅ' দেখা পোৱা নগ'ল। আৰু এনেধৰণে যদি আপুন পেগুৰ লগত কৰি থাকে তেনেহ'লে কিন্তু আপুন পেগুৰ এটা বহুত চিন্তনীয় কাৰণ হৈ পৰিব। আৰু আনৰ যদি লিটিল মাষ্টাৰৰ কণ্টেষ্টেণ্ট প্ৰমো ভিডিঅ' চাবলৈ গ'লে আজিৰ পৰা 4-5 দিনৰ আগতে ইহঁতৰ প্ৰমো ভিডিঅ' আমাৰ পাব্লিচিটি কৰি ভাইৰেল কৰি লাখৰো ভিউজ ইহঁতে সক্ষম হৈছে, কিন্তু দুখৰ কথা আপুন পেগুৰ লগত কিয় এনেধৰণে কৰি আছে। কিন্তু তেনেধৰণে যদি আপুন পেগুক কৰি থাকে তেন্তে আপুন পেগু উইনাৰ হ'বলৈ কঠিনৰ পৰাও বহুত কঠিন হৈ পৰিব, কাৰণ আপুনক জলদি ভিডিঅ'জৰ বা পাব্লিকৰ যদি আগতে তাৰ প্ৰমো ভিডিঅ' যদি ৰিলিজ নিদি তাৰ মানে ভোটিঙৰ যিটো যে সংখ্যাৰ পৰিমাণ কেনেকৈ বাঢ়িব, হয়নে? চ' গাইজ, তাৰ বাবে আপোনালোকে এটা চিন্তনীয় হৈ কাৰণ পৰিছে, বা কিহৰ কাৰণে বহুতে কৈ আছে কি আগত যেনেধৰণে সি ভোটিঙৰ সংখ্যা পৰিমাণ যিমান বৃদ্ধি হৈছিল, কিন্তু সেই যোৱা সপ্তাহত কিন্তু আপুন পেগুৰ আগৰ তুলনাত বহুত ভোটিঙৰ সংখ্যা পৰিমাণ বহুত কমি গ'ল। কিয় ভোটিঙৰ সংখ্যা কিয় পৰিমাণটো কমি গ'ল, তাৰ বাবে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। লগতে DIDৰ এনেধৰণে ভিডিঅ' নতুন আপডেট পাবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাকে কৈ জয় আই অসম, মিচিং ৰেগান হৈ গ'ল।